পঢ়ুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো এটা অত্যন্ত ভয়ংকৰ সিদ্ধান্ত, কাৰণ আপোনালোকে এই সিদ্ধান্তটো একদম ৰিচেণ্ট, গতিকে এই বাতৰি কাকতত ইয়াত ৰিচেণ্টলি ওলাইছে, যোৱা এইটো আপোনাৰ 10 ছেপ্টেম্বৰৰ দিনা ওলাইছে, এটা ৰিচেণ্ট সিদ্ধান্ত। তাৰপিছত এই সিদ্ধান্তটো সম্পূৰ্ণৰূপে ভয়ংকৰ, কাৰণ ইতিমধ্যে আমাৰ নিউ ইকনমিক যি নিউ এডুকেশ্যন যি পলিচি 2020, সেই পলিচিয়ে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে, মাতৃভাষাত শিক্ষা গ্ৰহণৰ কথা কৈছে। আনকি ইয়াৰ আগৰ প্ৰফেচাৰ জছপাল যি কমিটি 1992ৰ তাৰ ৰিপৰ্টত অতি স্পষ্ট ভাষাত কৈছে যে মাতৃভাষাত ছাত্ৰ ছাত্ৰীবিলাকক শিশু পাঠদান কৰাব লাগে। গতিকে মোৰ প্ৰস্তাৱটো যি প্ৰস্তাৱ উত্থাপন কৰিছিল, সেই প্ৰস্তাৱটো হ'ল অসমৰ চৰকাৰী বিদ্যালয়সমূহত গণিত আৰু বিজ্ঞানৰ পাঠদান ৩য় শ্ৰেণীৰ পৰা ইংৰাজী কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই কৰা গুৰুত্বপূৰ্ণ ৰাজহুৱা ঘোষণাৰ ওপৰত অসম বিধানসভাৰ অধিৱেশন 12 ছেপ্টেম্বৰ 2022 তাৰিখৰ দিনা জৰুৰীভাৱে আলোচনা কৰিবলৈ অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 56 নং নিয়ম অনুসৰি এই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰা হওক। অধ্যক্ষ মহোদয়, কেৱল মাতৃভাষাক সলুৱাই নহয়, এই চৰকাৰে এফালৰ পৰা স্কুলবিলাক বন্ধ কৰি লৈছে, ক্লজাৰ, মাৰ্জাৰ আৰু এমালগেমেশ্যন, ইয়াৰ জৰিয়তে চৰকাৰী স্কুলবিলাক এফাল কৰি শিক্ষা সংকোচনৰ নীতি গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, এই চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকত এতিয়া ইংৰাজী মাধ্যমৰ বিদ্যা প্ৰতিষ্ঠা ব্যাপক ৰূপত কৰিছে। প্ৰাদেশিকৰণ অত্যন্ত জৰুৰী। যোৱাকালি পোৱাৰ পিছত চাইছোঁ এডমিছিবিলিটিৰ ওপৰতো আলোচনা কৰাৰ যিটো প্ৰস্তাৱ, এই প্ৰস্তাৱটোহে মই গ্ৰহণ কৰিব পৰা নাই। আৰু এই যিখিনি গুৰুত্বপূৰ্ণ বিষয়, মই কৈছোঁ এইখিনি গুৰুত্বপূৰ্ণ বিষয় অখিল গগৈ ডাঙৰীয়াই যিটো কৈছে সেইটো অলৰেডি কুৱেশ্যনটোত আহিছে। তো যেতিয়া কুৱেশ্যনটোত আহে সেইটো এডমিছিবিলিটিত নপৰে, যদি অলৰেডি থাকে কোনোবা এটা ডিভিছত। এটাটো হ'ল আজিৰ শূন্যকালীনটোত কমলেশ্বৰ দে ডাঙৰীয়াৰ এই বিষয়ত অলৰেডি সেইটো কোৱা হৈছে, এই বিষয়টো আজি শূন্যকালীনটোত হ'ব। আৰু যদি মানে কি কয় এই বিষয়ত কিবা পইণ্টছ আছে আপুনি অন বিহাফ অফ চব সেইটো কৰিলে ৰিপ্লাইটো পাব। দ্বিতীয় কথা যিটো হৈ আছে, আমাৰ বছিৰ আহমেদ ডাঙৰীয়াৰ তৰফৰ পৰা যিটো দিছে সেইটো অলৰেডি হয়তো কোনোবা ডিভিছত আছে, নাথাকিলেও এইখিনি বিষয়টো আলোচনা কৰিবৰ কাৰণে কোনোবা এটা ডিভিছ 301, 54 বা 40 শ্বৰ্ট ডিউৰেশ্যনত আমি এই বিষয়টো সম্পূৰ্ণভাৱে কথা পতাৰ এটা সুযোগটো আছে। গতিকে সভা স্থগিত নাৰাখি পালেও আমি এই বিষয়টো আমাৰ বিধানসভাৰ মৰ্যাদাত মানে আলোচনা আনাৰ যথেষ্ট স্কপটো আছে। গতিকে তেনেকুৱা ধৰণে আমি এই বিষয়টো, এই গুৰুত্বপূৰ্ণ বিষয়টো সভা স্থগিত নাৰাখি ফালে আমি আলোচনা কৰিব পাৰোঁ। তো সেইটোৰ কাৰণে যিহেতু আছে আৰু যিহেতু জৰুৰীকালীন বিষয় হ'লে বেলেগ, কিন্তু মই কৈছোঁ এইটো গুৰুত্বপূৰ্ণ, কিন্তু এনেকুৱাও নহয় যে সেইটো আমি দিনটো কথা নাপাতিলে আমাৰ মানে ৰাজ্যখনৰ কিবা এটা ডাঙৰ ঘটনা হৈ যাব। গতিকে ইমান জৰুৰী হিচাপে নহয় ফালে আমি গুৰুত্বপূৰ্ণ হিচাপে লৈ ফালে এইটো বিভিন্ন যিটো ডিভিছ তাত আমি আলোচনা কৰিব পাৰোঁ। এইটো কাৰণে মাননীয় অধ্যক্ষ মহোদয়, ৰুলছ অফ প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছ আছাম লেজিছলেটিভ এছেম্বলি স্পষ্টকৈ লিখা আছে যে সভা স্থগিত প্ৰস্তাৱ কেতিয়া আনিব পাৰে, আৰু সেই অনুযায়ী আমি অধ্যক্ষ মহোদয় আনিছোঁ। নিয়ম অনুযায়ী হ'ল যে প্ৰথমে উপস্থাপন কৰিব,
তাৰপিছত কি কাৰণে আনিছে এডমিচিবিলিটিৰ ওপৰত ব্যাখ্যা কৰিব। আজিলৈকে যিমান মই এইবাৰ 5বাৰ জিকি আহিছোঁ সেইটো এটা নিয়ম। প্ৰথমে উপস্থাপন কৰিব, তাৰপিছত ক'ব লাগে যে কি কাৰণে আপোনালোকেনো আনিছে এডমিচিবিলিটিৰ ওপৰত ব্যাখ্যা দাঙি ধৰক। তাৰপিছত ৰুলিং পাৰ্টিৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ মিনিষ্টাৰ বা তেওঁৰ দায়িত্বত থকা মন্ত্ৰীয়ে সেই বিষয়ে ব্যাখ্যা কৰে। তাৰপিছতহে অধ্যক্ষ মহোদয়ে ৰায় দিয়ে। গতিকে মই অনুৰোধ কৰিম যে আমাৰ লিডাৰ অফ দ্য অপজিশ্যনে উপস্থাপনহে কৰিলে, আপুনি তেওঁক ব্যাখ্যা কৰিবলৈ দিয়ক, এডমিচিবিলিটিৰ ওপৰত ক'বলৈ দিয়ক, তাৰপিছত ৰুলিং পাৰ্টিয়ে কওক, তাৰপিছত আপোনাৰ ৰায় দিয়ক, তাৰপিছত আমিও বিৰোধী পক্ষই এই কথাটো ৰিচেণ্ট অকাৰেঞ্চ হয়নে নহয়, এই কথাটো সামাজিক জীৱনৰ লগত জড়িত হয়নে নহয়, এই কথাটো আৰ্জেণ্ট হয়নে নহয়। এইটো কৰে তেওঁ কিবা কৈ আছে, আপুনি কওক। হ'ল এতিয়া ক'ব বাৰু। ক'ব পাৰিব। ঠিক আছে না মাজত এতিয়া মই কৈছোঁ যে আজিলৈকে যিখিনি দেখিছোঁ যে আমি প্ৰথমে এডমিচিবিলিটিৰ ওপৰত ক'বলৈ দিয়ক, কাৰণ ৰিচেণ্ট অকাৰেঞ্চ হয়নে নহয় যিকেইটা কথা আছে ব্যাখ্যা কৰিব, আমাৰ ইম্পৰ্টেঞ্চ হয়নে নহয়, একেবাৰে আমাৰ সমাজ জীৱনৰ লগত জড়িত হয়নে নহয়, সেই কথাখিনি কোৱাৰ পিছত অধ্যক্ষ মহোদয় মই ভাবোঁ যে ৰুলিং পাৰ্টিৰ ব্যাখ্যা হওক, তাৰপিছত আপুনি ৰায় দিব, তাৰপিছত আমি সিদ্ধান্ত ল'ম। নহ'লে আপুনি ৰায় দিব পাৰে, ৰায় দিলে যিটো পৰম্পৰা সেইটো নাইকিয়া হয় আৰু ৰুল অফ প্ৰচিডিঅ'ৰ কণ্ডাক্ট অফ বিজনেছৰো আপোনাৰ পৰিপন্থী। আগে পিছে যিটো হৈছে সেইখিনি ক'লোঁ, অধ্যক্ষ মহোদয় এইখিনি কথা সহানুভূতিৰে বিবেচনা কৰিবলৈ মই অনুৰোধ কৰিছোঁ। নহয়, অলৰেডি এডমিচিবিলিটিৰ ওপৰতো কোৱাৰ নিচিনাই হৈ গ'ল। আপোনালোকৰ তৰফৰ পৰা আপোনাৰ নটিচ দিয়াৰ তৰফৰ পৰা এডমিচিবিলিটি আছে, তাৰ কাৰণে নটিচ দিছে, এইটো আপোনালোকৰ পক্ষত সেইটো হ'ল আৰু সেই বিষয়ে উত্থাপনো কৰিলে। কিন্তু মই যিটো আজি সেইটোৰ যিটো এডজৰ্ণমেণ্ট মচনৰ নটিচ আছিলে সেইটো মই অগ্ৰাহ্য কৰিছোঁ বুলি আপোনালোকক ঘোষণা কৰিছোঁৱেই। মানে অগ্ৰাহ্য কৰাৰ কাৰণটো মই জনাই দিছোঁ, যিহেতু আপোনালোকে উত্থাপন কৰিছে বিষয়টো। মানে আমি যিটো ৰুল 56 যিটো আমি আনিছোঁ হয়, এডজৰ্ণমেণ্ট মোচনৰ, এইটো মানে জৰুৰী আৰু ডিফিনিট মিটাৰ পাব্লিক ইম্পৰ্টেঞ্চ আছে, কাৰণ